বাকী তেখেতে কোৱা কথাত সমাজত কোনো প্ৰভাৱ নপৰে আৰু ইয়াত কোনো যুক্তিযুক্ততা নাই। আপুনি পুনৰ ক্ষমতা নাপাব বুলি কৈছে, আপুনি এনে ক্ষমতা নাপায় আৰু মই কেতিয়াবা ক্ষমতা বিচাৰিছোঁ? মই ক্ষমতা বিচাৰি পেলাই যদি ক্ষমতা নাপাওঁ তেতিয়া মই দুখ পাম। মই 3বাৰ ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদত মই কেবিনেট মন্ত্ৰী হোৱা নাই জানো? BTCত মই 2বাৰ ইতিমধ্যে ডেপুটি চিফ হোৱা নাই জানো? আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত মইতো হৈছোঁৱে। এতিয়া ক্ষমতা ৰাজনীতি অকল ক্ষমতা পাবৰ কাৰণে কৰে নেকি? ৰাজনীতিৰ মূল মন্ত্ৰটো হ'ল ৰাইজক সেৱা, জনগণক সেৱা, সেইটোহে আচল কথা। ক্ষমতাৰ কথা কি আছে? ক্ষমতা তেখেত বিচাৰে, নিজেহে কৈ আছে যে ময়ে পুনৰ চিফ হ'ম। এই কথাটোহে হাস্যকৰ কথা হ'ল। এই কথাটো মই কৈছোঁ, আজিও ক'ম। তেখেতে যিটো কথা কৈ আছে, 5টা বছৰ কমপ্লিট হ'ল, 20-25 বাৰ তেখেত নিজে ময়ে হ'ম। তো এই কথাৰ কি যুক্তি আছে? আৰু এনেকৈ যদি এটা স্থায়ী মজবুত চৰকাৰ থকা স্বত্তেও এজন ব্যক্তি যদি এনেকৈ কৈ থাকে, তেতিয়া মানুহবিলাকে সেইটো কি বুলি ক'ব? তাৰ চিন্তাধাৰা মগজত অলপ গণ্ডগোল হ'ল নেকি? মানুহটো ৰাইজে সেইটোৱে ক'ব। এইটোতো হাস্যকৰ কথা না? অকল কংগ্ৰেছ বুলি নহয়, চব ৰাজনৈতিক দল যিমান আছে আমাৰ অসমত সকলোৱে খেলিব। অংশগ্ৰহণ লোৱাৰ কাৰণে সেইটো সকলোৰে এটা অধিকাৰ আছে। আৰু এই ক্ষেত্ৰত মই গৌৰৱেৰে ক'ব বিচাৰোঁ যে BTC নিৰ্বাচনত আজি অসমৰ যিমান আঞ্চলিক ৰাজনৈতিক দল, বৰঞ্চ আমাৰ যিমান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসকলেও এই আমাৰ সাধাৰণ এটা BTC কাউন্সিলত, 6ষ্ঠ অনুসূচিত কাউন্সিলত যে আজি সকলো ৰাজনৈতিক দলবিলাকে যে নিৰ্বাচনত অংশগ্ৰহণ কৰে, এইটো BTC 6 শিডিউল হিচাপে এইটো এটা BTC 6 শিডিউলৰ যিটো গৰিমা, যিটো সন্মান, যিটো মৰ্যাদা, এইটো যথেষ্ট ফুটি উঠিছে। এইটো ভাল লক্ষণ। গণতন্ত্ৰত কম্পিটিশ্যন লাগে, তেতিয়াহে গণতন্ত্ৰখন সবল হয়। এতিয়া এজন সংগবিহীন ব্যক্তিয়ে কেতিয়া কি ক'ব কি নক'ব এই কথাটো আমি সকলোৱে জানি। তেখেতে কোৱা কথাত কোনো যুক্তিযুক্ততা নাই। কথাটো হ'ল আজি তেখেতৰ লগত কোনেও নাই। ৰাজনৈতিক চিন্তাধাৰা, ৰাইজক ভাল কথা, জ্ঞান বুদ্ধি, উন্নয়নৰ কথা তেখেতৰ মুখত নাই। তো গতিকে ব্যক্তি আক্ৰোশ, ব্যক্তি আক্ৰমণ, নোহা কথা কৈ পেলাই ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। বাকী তেখেতে কোৱা কথাত সমাজত কোনো প্ৰভাৱ নপৰে আৰু ইয়াত কোনো যুক্তিযুক্ততা নাই। আপুনি পুনৰ ক্ষমতা নাপাব বুলি কৈছে, আপুনি এনে ক্ষমতা নাপায় আৰু মই কেতিয়াবা ক্ষমতা বিচাৰিছোঁ? মই ক্ষমতা বিচাৰি পেলাই যদি ক্ষমতা নাপাওঁ তেতিয়া মই দুখ পাম। মই 3বাৰ ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদত মই কেবিনেট মন্ত্ৰী হোৱা নাই জানো? BTCত মই 2বাৰ ইতিমধ্যে ডেপুটি চিফ হোৱা নাই জানো? আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত মইতো হৈছোঁৱে। এতিয়া ক্ষমতা ৰাজনীতি অকল ক্ষমতা পাবৰ কাৰণে কৰে নেকি? ৰাজনীতিৰ মূল মন্ত্ৰটো হ'ল ৰাইজক সেৱা, জনগণক সেৱা, সেইটোহে আচল কথা। ক্ষমতাৰ কথা কি আছে? ক্ষমতা তেখেত বিচাৰে, নিজেহে কৈ আছে যে ময়ে পুনৰ চিফ হ'ম। এই কথাটোহে হাস্যকৰ কথা হ'ল। এই কথাটো মই কৈছোঁ, আজিও ক'ম। তেখেতে যিটো কথা কৈ আছে, 5টা বছৰ কমপ্লিট হ'ল, 20-25 বাৰ তেখেত নিজে ময়ে হ'ম। তো এই কথাৰ কি যুক্তি আছে? আৰু এনেকৈ যদি এটা স্থায়ী মজবুত চৰকাৰ থকা স্বত্তেও এজন ব্যক্তি যদি এনেকৈ কৈ থাকে, তেতিয়া মানুহবিলাকে সেইটো কি বুলি ক'ব? তাৰ চিন্তাধাৰা মগজত অলপ গণ্ডগোল হ'ল নেকি? মানুহটো ৰাইজে সেইটোৱে ক'ব। এইটোতো হাস্যকৰ কথা না? এনেকুৱা হিতাধিকাৰী যিটো সভা, এইটো হাইষ্ট যেন লাগিছে। আজিৰ গেডাৰিংটোৱে হাইষ্ট। আৰু ইমান গৰম বতৰ, খেতিৰ সময়, তথাপিও ৰাইজৰ সঁহাৰি আহ্বান মৰ্মে যেনেকৈ ইয়াত উপস্থিতি যিটো হৈছে, এইটো BTC তথা আমাৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যিটো BTC চৰকাৰ, এই চৰকাৰৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি, মৰম, এইটো ইয়াত ফুটি উঠিছে। যিখিনি সমস্যাটো থাকিবই, সমস্যাটো সমাধানো হয়। যিকোনো সমস্যা
সমস্যা সমাধান হ'বৰ কাৰণে এটা পৰিৱেশৰ প্ৰয়োজন যিটো শান্তি সমন্বয় সুস্থ পৰিৱেশ বুলি যিটো আমি সকলোৱে কওঁ যাৰ এই গোটেই সমস্যা সমাধান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাজনৈতিক সুস্থতাটো অতি বেছি প্ৰয়োজন আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ BTC অঞ্চলত ৰাজনৈতিক সুস্থতা আহিছে যাৰ কাৰণে শান্তি সম্প্ৰীতি সমন্বয় ইয়াত কোনো জাতি বিভাজন ধৰ্ম বিভাজন ভাষা বিভাজন ইয়াত এতিয়া দেখিবলৈ নাপায় ইয়াৰ কাৰণে এই পৰিৱেশটো যেতিয়া অটুট থাকিব স্থায়ী হৈ থাকিব তেতিয়া যি সমস্যা ৰাইজৰ সন্মুখত চৰকাৰৰ সন্মুখত থাকিব সেই সমস্যাবোৰক সমাধান কৰাৰ ক্ষেত্ৰত সদায় সাফল্য হ'ব